लाइफर फास्ट कैमरामैन ठीक নাই কক हाय दोस्तों মই লাইফৰ ফাষ্ট ফার্স্ট টাইম আহিলে নেকি তোমালোকে আচ্ছা অসমত থাকি কিনে ফার্স্ট টাইম লাজৰ কথা দে এইটো তাকে পাঠশালাৰ পৰা কিন্তু এইটো বাৰু দুখ লাগিছে নাই খাইলে আমি এতিয়া ৰিমিক হাউলি ৰাসত লৈ যাম কিয় হাউলি ৰাসত নিনিয়া নেকি তাইক ৰিমিক এতিয়া আমি হাউলি ৰাসত লৈ যাম এতিয়া বাজিছে অলৰেডি 2টা আমি ইয়াৰ পৰা হাউলি ৰাস 4টা বজাত যাই পাম তাইক আমি দেখাম আপোনালোককো দেখাম হেল্ল' বৰুণদা হাই গাইস ওয়েলকাম ব্যাক হেল্ল' এভৰিৱান স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈকে আৰু আপোনালোকেতো গমেই পাই বৰ্তমান ৰাসৰ ছিজন চলি আছে তো এতিয়া আমি ডিউটিৰ পৰা ওলাই কেইটামান কলিগ লগ হৈ যাব ওলাইছোঁ নলবাৰী ৰাসলৈকে আৰু ফুল মস্তি কৰি আমি এয়া ওলাইছোঁ আপোনালোককো লৈ গৈ আছোঁ নলবাৰী ৰাসখন কেনেকুৱা হৈছে কি হৈছে যিহেতু এতিয়াও চলি আছে আপোনালোকেও চাব যাব পাৰিব বলকচোন আমাৰ লগত আপোনালোককো লৈ যাওঁ আমাৰ হিৰো সলমান খান ইয়ো ইয়ো যিহেতু ৰাসৰ বতৰ এয়া আৰু গুৱাহাটীৰ পৰা এনেকে ওলাই যদি আমি জাম নাপাওঁ তেতিয়াহ'লে এইটোতো অস্বাভাৱিক কথা হৈ যাব ঠিক তেনেদৰে আমি এতিয়া জামত ফচি গ'লো আৰু অলৰেডি আমি ওলাইছিলোঁ মেবি 9:30 মান বজাত তো কেতিয়া গৈ পাওঁ গম নাপাওঁ আৰু মুঠতে আপোনালোককো লৈ গৈ আছোঁ বলক ভিডিঅ'টো শেষলৈকে চাব বহুত মস্তি কৰিম দেখিছে পুৰা পাল্টান উঠি আহিছোঁ আৰু এই ৰাস্তাটো দেখিছেনে পুৰা এনজয় কৰি আমি আহিছোঁ আমাৰ গাড়ীৰ হাৱা নাই এতিয়া দাদাই গাড়ীৰ হাৱা বঢ়াই আছে আৰু মানুহবোৰ অকণমান ৰেষ্ট লৈছে হাই গাইস আমি নলবাৰী ৰাসত এতিয়ালৈকে গৈ পোৱা নাই এইটো মডেল যাত্ৰা মানুহ তো আমাৰ আজি নলবাৰী ৰাসত নিয়াৰ কাৰণে বৰুণদা বহুত বহুত ধন্যবাদ আপনার কারণে কি হবো আপনার কারণে আমি বেঙ্গলি আমরা আসতে পেরেছি দেখতে পেরেছি আপনার জন্য আমরা আসতে পারাছি দেখতে পারাছি নলবাৰী রাস ধন্যবাদ দাদা পারেছি তার জন্য ধন্যবাদ তুমি কিছু বলবো বাংলা আমি কিছু বলবো না রাজ দেখবো জয় জুবিনদা জয় জুবিনদা জয় জয় জুবিনদা এসিএল আর জুবিনদার গিটার চাবই আইছো জুবিনদাৰ গীটাৰ চাম আমি আজি অসম গিটাৰ নলবাৰীত বনাইছে জয় জুবিনদা জুবিনদাৰ এতিয়া ডাইৰেক্ট গৈ নলবাৰী ৰাসতহে আৰু লগ পাম আৰু দোস্ত আমি এতিয়া চাহ খাব সোমাইছো তো মই ৰসগোল্লা খাইছো ৰসগোল্লা খাওঁ খাইছো আমি এতিয়া চাহ খাওঁ নলবাৰী গৈ পোৱা গাঁও এইখনত যাব লাগিব উপাসনা ৰসগোল্লা খাইহে ডিচিশ্যন ল'ম আমি কি আমাৰ আপডেটটো কোৱা আপডেটটো আমি বৰ্তমান প্ৰণীতাত চাহ খাই ওলালো প্ৰণীতা নহয় এইখন উপাসনা উপাসনা প্ৰণীতাৰ ওচৰতে আৰু প্ৰণীতা নমালো আমি আজি প্ৰত্যেকবাৰ তাই চকলেট লৈছে কোন আগত বহিব এইবাৰ কোন আগত বহিবা আগত বহু কৰি আছে আগত বলি ৰখাই যাব আগৰ দিনৰ কাজিয়া আছে 3টা বজাত কোন জিকিল সি আগতে বহি ল'লে আমাৰ টিম দুটো কত গ'ল কেনেকুৱা অনুভৱ তোমাৰ দিয়া কেনেকুৱা অনুভৱ লাগিছে নলবাৰীৰ ৰাসত ফাইনেলি আমি ইমান বছৰৰ পিছত মই নলবাৰীৰ ৰাস চাব আহিছোঁ আৰু গেটখনৰ চাওকচোন গেটখনৰ স্পেচিয়েলিটি এটা চাব দুইফালে আমাৰ মৰমৰ জুবিনদাৰ দুটা ছবি তেওঁলোকে দি থৈছে ভালকৈ জুম কৰি দেখুৱাইছোঁ এইটো মানে এইবাৰ ফাৰ্ষ্ট টাইম মাজত থৈ দিছে জুবিনদাৰ আমাৰ মৰমৰ জুবিনদা এইবাৰ মানে বহুত বেছি মিছ কৰিছোঁ আমি আৰু গেটখনত মানে পূৰা ফুটি উঠিছে আৰু জুবিনদা আমি জয় জুবিনদা কওক আপুনি অসমীয়াত কওক हाय दोस्तों তোমাৰ পাৰ্মানেণ্ট মই লাইফৰ ফাষ্ট
কেমেৰামেন ঠিক নাই। কওক হাই দোস্ত, মই লাইফে ফাৰ্ষ্ট অসমের গুৱাহাটী ৰাজ চাব আহিছোঁ নলবাৰী। ৰাজটো চাম। আপুনি অৰিজিনেলি ক'ৰ পৰা হয়? মই অৰিজিনেলি বেংগলৰ হয়, বেংগলৰ মানুহ। ইমান দূৰৰ পৰা আমাৰ ইয়াতে ৰাস চাব আহিছে 1020 কিলোমিটাৰ দূৰৰ পৰা আহিছোঁ মই এতিয়া ৰাজ চাবৰ কাৰণে। ৰাজটো চাম, তাৰপিছত ক'ব কিমান লাগিল, কিমান ভাল ভাল লাগিল। লাগিল কিমান আমি জনাম। সবই ভাল আছে, কিন্তু জুবিন দাৰ কাৰণে বেয়া লাগিছে। জয় জুবিন দা। এতিয়া আমি আমাৰ বেংগলৰ মানে কি হ'ব, বেংগলৰ আলহী অসমত আহিছে বৰুণ দাৰ ৰাস চাবৰ কাৰণে। তো আমি বৰুণ দাৰ ৰাস চাই কেনেকুৱা পালে আপোনালোকক একদম শেষত জনাম। শেষলৈকে টিউন হৈ থাকিব। আৰে মই নিজেও নলবাৰীত ফাৰ্ষ্ট টাইম ৰাস চাব আহিছোঁ। হাউলি চাই থাকোঁ আমি। তো এয়া হৈছে নলবাৰী ৰাস। এতিয়া টাইমটো দেখুওৱা, কেইটা বাজিছে চাওঁ টাইমটো মোবাইলত। বনাই কিনে দিছে। এতিয়া বাজিছে 12:04 ৰাতিপুৱা আৰু আমি আহিছোঁ এতিয়া নলবাৰী ৰাসত। এয়া আমি 12:04 নলবাৰী ৰাসত। ব'লক আপোনালোকক লৈ যাওঁ ভিতৰলৈ। ইমান মানুহ কেনেকৈ হেল্ল' গাইজ, এওক যে ভালকে চাই লওক। নিপু কি লিখে? নিপু শৰ্মা। নিপু শৰ্মা ইউটিউবত আহি যাম, মানুহে টিভিত লগাব না। নিপু শৰ্মা ফ্ৰম গুৱাহাটী নলবাৰীত ৰাস চাব আহিছে। এইবিলাক আমাৰ গোটেই হোল টিম, আমাৰ পৰা টিম আহি গৈছে। পুৰা টিম আমি আহি গৈছো। এইটো হৈছে টিম লিডাৰ। আমাৰ টিম এইবিলাক আমাৰ লগত এঞ্জেলো আছে। ৰিমি, কেনেকুৱা লাগিছে তোমাৰ আহি? কিমান ধুনীয়া লাগিছে। আৰু মেইন স্পট আছে যাব। আমাৰ টিম আহি আছে একদম। আমি পুৰা এতিয়া খোজকাঢ়ি গৈ আছো মেইন ৰাসখলালৈকে। তো বলক আমাৰ লগত। এইটো মোৰ ভাই বাজাজৰ। আই তুমি বাজাজৰ পৰা এৰি ক'ত আহিছা বেলেগৰ গ্ৰুপত হে? ডিউটিত নাই নেকি? আমি বাজাজৰ ভাই ভনী। আমি গেটকৰ লগত আহিছো। এয়া আহি আমি ৰাসৰ ওচৰ পালো আৰু। লাষ্টৰ কেইদিন বেছি মানুহ হয়, তেতিয়া কিন্তু বেছি চাব নোৱাৰি, কষ্ট হয়। এনেকে ভাল। এতিয়া আমি ব্ৰিজৰ ওপৰেদি গৈ আছো। ব্ৰিজখন খোজকাঢ়িব লাগিব আৰু সম্পূৰ্ণ। এয়া যোনে যোনে নলবাৰীত ৰাস চাইছে গমেই পায়। হেল্ল' এঞ্জেল, কি কৰি আছে তুমি? বেয়া কৰি এৰিম। বলক আমি এতিয়া ব্ৰিজখন খোজকাঢ়িব লাগিব। ব্ৰিজখন খোজকাঢ়ি কিনে সেই নলবাৰী ৰাস দেখা পাম। চলো দোস্ত, বহুত ভাগৰ লাগিছে। বহুত ডাঙৰ এৰিয়া নলবাৰী ৰাসখন। ৰাজ চাবৰ কাৰণে আহিছে। জিগৰল, কেনেকুৱা অনুভৱ? সুন্দৰ। আজি কিন্তু মানুহ অলপ কম বাৰু, হয় নাই সোণালদা? আজি অলপ মানুহ কম আছে। আজি ফ্ৰীকে চাব পাম। অনবাৰৰ নিচিনা হেঁচা ঠেলা পৰিৱেশ নাই। আৰামত চাম। আৰামত আহিছে। এইটোৱে হৈছে নলবাৰী ৰাস। আৰু আপোনালোকে দেখিছে পিছফালে ইমান ধুনীয়া লাইটিং। আৰু অহা চাবলৈ তুমি ক'ত ৰখি আছা? অলপ দূৰত যোৱা। এয়া হৈছে নলবাৰী ৰাস। ফাৰ্ষ্ট টাইম আহিলে নেকি তোমালোকে? আচ্ছা, অসমত থাকি কিনে ফাৰ্ষ্ট টাইম? লাজৰ কথা দেই এইটো।
তাকো পাঠশালাৰ পৰা তাকে পাঠশালাৰ পৰা কিন্তু এইটো বাৰু দুখ লাগিছে অসমত থাকি ফাৰ্ষ্ট টাইম তোমালোকে ভিতৰত সোমাইছা আমি আহিছো বৰুণ দা এন্ট্ৰি দিছে আৰু আপুনি বলক ওম গণেশায় নমঃ সো গাইজ এয়া আমি আহি এতিয়া ৰাসৰ ভিতৰত সোমাইছো আৰু আপোনালোকক দেখাব লৈছো যিখিনি বস্তু ভালকে দেখাব পাৰো যিমান বেছিকে দেখাব পাৰো সেই চেষ্টা কৰিছো এয়া মূৰ্তিবোৰ দেখিছেনে এয়া কৃষ্ণলীলা এইবিলাক গোপীসকলৰ লগত তো মানে এইখিনি যিখিনি মূৰ্তি আছিলে আমি প্ৰায়খিনি আপোনালোকক দেখাব চেষ্টা কৰিছো আৰু মেইন যিটো নলবাৰী ৰাসৰ এবাৰ মানে স্পেশালিটি আছিলে হেতু আপোনালোকক দেখাব গৈ আছো ভিডিওটো চাই থাকক শেষলৈকে চাই থাকিব আৰু মেইনটো জানি জুবিনদাৰ ইয়াতে এটা গিটাৰ বনোৱা গৈছে হেতু আপোনালোকক দেখাবলৈ লৈ গৈ আছো সো ভিডিওটো শেষলৈকে চাই থাকক বহুত ধুনিয়া বনাইছে নলবাৰী ৰাখখন আৰু গুটেইবোৰটো দেখুৱাই শেষ কৰিব নোৱাৰি কাৰণ বহুত ডাঙৰ এৰিয়া বহুত ভিডিও দীঘল হৈ যাব যিখিনি পাৰো দেখুৱাইছো আৰু অলৰেডি আমাৰ আহি পাওতে লেট হৈ গৈছিলে হেতু কাৰণে গুটেইখিনি আমি ভালকে এক্সপ্লোৰ কৰিবও নোৱাৰিলো আৰু মানুহো কম হৈছিলে একটো ষ্টাৰ্টিং কেদিন চলিহে আছে লাষ্টৰ ফালেহে বেছিকে মানুহ হয় নলবাৰী ৰাখত আৰু তাতে আমি ৰাতি কৰি দিলো 1:30 মানে বাজিছে চাগে এতিয়া হেতু কাৰণে মানুহ কম আছিলে তথাপি আপোনালোকক দেখাইছো আৰু আহিছো যেতিয়া ইমান দূৰৰ পৰা চাইটো যাবই লাগিব হেতু কাৰণে আমি এনেকে চাই আছো আৰু ভিডিওটো শেষলৈকে চাব দে আমি বহুত মস্তি কৰিছো কাৰণ গুটেই লগ হৈ কিনে যোৱা গৈছে বহুত কেইটা মানুহ আমি এনেকে গৈছো যে তো ভিডিওটো চাই থাকক মামনি মিছ কৰিলা বম মিছ কৰিলা তুমি বৈদ্য মিছ কৰিলা আমি বিন্দাস ঘূৰি আছো কলো মই আহিবলৈ নাহিলে বিজি হে कैसा लग रहा है अभी तक খুব ভাল লাগিছে আৰু মানুহ বেছি হলে ভাল পালে হয় ন মানুহ বেছি হলে ভাল লাগিব এতিয়া মানুহ কম আছে তথাপি আৰামত চাইছো আৰু मैंने यहाँ कुछ भी तो पाया नहीं सब कुछ पाके मुझको मिली क्या जिंदगी
আৰু আমি এতিয়া গুৱাহাটী যাব ওলাইছোঁ। যাওঁ এতিয়া ভাগৰুৱা আত্মা আমি অকণমান জিৰণি ল'ম বিচনাখনত। ৰাতিপুৱা গৈ পাম 5টা বজাত। ৰাতিপুৱা আকৌ ডিউটি আছে 10টা বজাত। ৰিমি কোৱা ভাগৰি গ'লা নেকি? বাই বাই নলবাৰী ৰাস। হৈ গ'ল আমাৰ চোৱা, বহুত চালোঁ। এতিয়া আমি যাওঁ আৰু পিছত আহিম হাউলি পাঠশালা চাবৰ কাৰণে। এতিয়া আমি যাম, আপোনালোকে থাকক নেক্সট এপিছড হাউলি নেক্সট এপিছড আহিব আমি পুনৰ নেক্সট এটা ব্লগত লগ পাই আছো সকলোকে। আজিৰ বাবে বাই বাই। এতিয়া আমি ডিনাৰ কৰিম। ডিনাৰ কি মটন মটন আৰু ৰুটি খাম, যাৰ যি মানে আৰু পচন্দ। আৰু মানে এতিয়া কি আমি খাইলে ঘৰত যাম নেকি আৰু নাই খাই লৈ আমি এতিয়া ৰিমিক হাউলি ৰাসত লৈ যাম। ইমান সোনকালে কিয় হাউলি ৰাসত নিনিয়া নেকি তাইক? ৰিমিক এতিয়া আমি হাউলি ৰাসত লৈ যাম। এতিয়া বাজিছে অলৰেডি 2টা। আমি ইয়াৰ পৰা হাউলি ৰাস 4টা বজাত যাই পাম। তাইক আমি দেখাম, আপোনালোককো দেখাম, বাট নেক্সট ব্লগত মেবি। এনেই গৈছোঁ, তাইক ধেমালি কৰিছোঁ। চ' বাই বাই গাইজ, গুড নাইট। চ' গাইজ আমাৰ আজি নলবাৰীৰ ৰাস চোৱা ইয়াতে শেষ হ'ল। এতিয়া আমি পুনৰ গুৱাহাটীলৈকে ঘূৰি গৈ আছো আৰু ৰাস চাই বহুত বেছি ভাল লাগিলে, বহুত মাস্তি কৰিলো আমি, আপোনালোকেতো দেখিলেই। আৰু মই ফাৰ্ষ্ট ব্লগটো দুদিনমান আগতে দিছো, য'ত নেকি আমি জাপৰিকুকত ৰাস চাব গৈছিলো। আৰু আজি ছেকেণ্ড টাইম আমি নলবাৰীত ৰাস চালো, আৰু চাগে থাৰ্ড টাইম আৰু এদিন যাম আমি প্লেন কৰিছো, কাৰণ আমাৰ যিহেতু ঘৰ পাঠশালাত হয় আৰু মাহঁতকো এদিন ৰাস দেখুৱাব লাগিব। সেইকাৰণে আমি থাৰ্ড টাইম আকৌ আহিম পাঠশালালৈকে। আহি চাগে হাউলিৰ ৰাসো আমি আৰু চাম, আৰু আপোনালোকে গতিকে নেক্সট ব্লগটো মোৰ হয়তো হাউলিৰ ৰাসৰে পাব। তো গতিকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেধৰণৰ বহুত মই ভিডিঅ' এতিয়া ভাবিছো ব্লগিং মই পাৰালৈকে বেছিকে মানে কৰিব ট্ৰাই কৰিম। আগতেতো খালি স্পেচিয়েল মমেণ্টছবোৰত মই এনেকে এটা দুটা ব্লগ দিয়া আছিলো, এতিয়া মই বেছিকে ব্লগ দিম বুলি ভাবিছো। আৰু দেখিছেনে ধাবাখন য'ত আহিছো তাতেও জুবিন দাৰ এনেকে ফটো দি থৈ দিছে। চাৰিওফালে আমি জুবিন দাক মানে জীয়াই ৰাখিছো আৰু যিমান পাৰো। তো আপোনালোকে